সময় হৈছে 10:30 এতিয়া। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল একাডেমিক ব্লগৰ স্বাগতম কৰিলোঁ। নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম কৰিলোঁ। এতিয়া ভাত খাব আহিছোঁ ৰুমত। তো ভাতত বাজি কি কি আছে চাব লাগিব। এইটো উৰহি বাজি নাখাওঁ, পিঠালি। তো ভাত বা আছে তাকো গম নাপাওঁ, আছে চাগে। তো আজি চব্জি আছে আমাৰ গ্ৰীণ চব্জি, কিবা পিঠালি বুলি কয় আমাৰ ইয়াত, অন্দলা, দাইল, আলু ভাজি আছে। তো চাওঁ ভাত খাওঁ নে কি খাওঁ। নাই, আজি কফি খাই দিম অলপ মৰ্ণিং, ভাত পিছত খাম। গাইছ, এইটো একদম সস্তা কফি মেকিং প্ৰচেছ। তো গাইছ, আজি মানে এটা কামো আছে। কামটো হ'ল মানে বাইকখন ধুব লাগিব আজি। বহুত দিন বাইকখন ধোৱা নাই, লেতেৰা হৈ আছে। তো আজি ধুব লাগিব। তো এইফালে কফিটো বনাই আছোঁ, হ'ব আৰু কফিটো অলপ পিছত। তো মানে বাইকখন ধুব লাগিব আৰু এক জেগাত যাম এতিয়া। তাৰ পৰা আহি বাইকখন ধুম। কফিটো হৈ গ'ল, এতিয়া খাব লাগে। বেয়া গৰম হৈছে। 4:41। এতিয়া অলপ চুলিটো কাটি আহোঁ। চুলি বহুত দীঘল হৈছে মানে, তো অলপ চুলিটো কাটি আহোঁ। তো লেটছ গো, চুলি কাটি আহোঁ চেলুনত। তো আজি মানে আমাৰ অলপ এটা কামো আছে। মানে এটা ভাগিনী মানে বাইদেউৰ ছোৱালী এটা জন্ম হৈছে, তাৰ বোলে আজি চুলি কাটি দিব লাগে। তো তাতে যাব লাগিব এপাক। পূৰা ধুই দিলোঁ, চাফা হৈ গৈছে। আৰু ভিতৰত চাফা নহ'ল ভালকৈ। এইখিনি মাতকা চাতকা বঢ়িয়াকৈ চাফা হৈ গৈছে। এই স্কেচ খাইছে, এইবিলাক ঠিক নহ'ব আৰু ৰং মাৰিব লাগিব। এতিয়া যাওঁ, লেটছ গো। তো বাইকখন কুৰ্চা দি থৈছোঁ ধুনীয়াকৈ। মানে বাইদেউৰ ছোৱালীৰ আজি চুলি কাটিব লাগে। 1 মাহ হ'ল আনি থোৱা, ঘৰত আহা, জন্ম হোৱা 1 মাহ হ'ল। তো তাকে যাব লাগে। এতিয়া অলপ চুলি বঢ়িয়াকৈ কাটি আহোঁ ধুনীয়াকৈ। হয়, ইফালে পালচাৰ কাৰণে ধুই দিলোঁ বঢ়িয়াকৈ, একদম চিকচিকা হৈ আছে এতিয়া, মজা। ঘৰৰ ওচৰতে যাম, তো সেইকাৰণে হেলমেটটো লোৱা নাই। আৰু আমাৰ এইবিলাক মানে বনাই কমপ্লিট হ'ল, এই ড্ৰেইনবিলাক। বেছি দূৰ নহয়, এই তাৰ পৰা আৰু এইফালে একদম এইটোলৈকে মাত্ৰ দিছে, বেছি দীঘল নহয়। এতিয়া বাইকখন হ'ল ধুনীয়াকৈ। ৰিয়েলমি 13 Pro Plus ল'ব পাৰে, ধুনীয়া মোবাইলটো, কেমেৰা চেমেৰা বঢ়িয়া। তো গাইছ, আমাৰ ইয়াৰ আজি চলি ঘূৰণ আছে, তাৰ কাৰণে আহিলোঁ। ভাগিনী হয়। চুলি ধুলি কাটি আহি এতিয়া বাইকত মানে মোবিল নাই, মোবিল ভৰাব গৈ আছোঁ দোকানত। অলপ মোবিলটো ডাউন দি আহোঁ। বাইকটো বাহিৰতে আছে আজি। তো এতিয়া গাইছ গৈ থাকোঁ, তাতে যাই লগ পাইছোঁ ডাইৰেক্ট গেৰেজত। তো তেলো নাই, একদম তেল কম আছে। আৰু গাড়ীখন আপোনাৰ 60,751 কিলোমিটাৰ চলিলে। আৰু কিমান চলিব ভগৱান জানে আৰু। লেটছ গো। ইমান ক'লা হৈছে মোবিলটো, ভগৱান চাওকচোন গাইছ। আজি মানে আমাৰ ঘৰত চলাৰ পেনেল লাগি হ'ব, মানে চলাৰ লগাব, এই ৰ'দত চলাৰ লগাব। তো মানুহ আহিছে, অলপ বাহিৰত যাই চাওঁ কি লগাই, গোটেইখিনি প্ৰচেছ দেখাম। ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, কিন্তু ধুনীয়া হৈ আছে। ঘৰত চলাৰ লগাব, চলাৰ আহি পাইছে। তো ঘৰৰ ওপৰত লগাব, মিস্ত্ৰী আহি গৈছে বঢ়িয়াকৈ। তো গাইছ, ঘৰৰ ওপৰত এয়া চলাৰটো লগাবৰ কাৰণে ৱেল্ডিং কৰিব গৈছে, ফুটাফুটি কিবা কৰিব। গোটেইখিনি প্ৰচেছ দেখুৱাই আছোঁ আপোনালোকক। 2জন গৈছে ওপৰত আৰু 2জন থাকিব তলত। 2জন আছে আৰু ইপিনে গৈছে 2জনে কৰিব ৱায়াৰিঙৰ কাম, আৰু 2জনে ওপৰত চলাৰবিলাক মানে টিঙত পুতিব।
মানে গোটেইখিনি প্ৰচেছ দেখাই আছোঁ আপোনালোকক দুজনে এতিয়া ফুটাফুটি কৰিব এতিয়া আছে এতিয়া সোনাল পেয়াৰবিলাক guys ya kumra ise kumra ya hey তো গাইজ সোলাৰ পেনেলবিলাক উঠাই আছে এতিয়া ওপৰত চাব পাৰে তলৰ পৰা উঠাই আছে ওপৰলৈকে এতিয়া ফিট কৰিব ওপৰত আৰু ইয়াতে ফ্ৰেমবিলাক মানে লগোৱা হৈছে এইবিলাক যোনবিলাক দেখা পাইছে আপোনালোকে এইবিলাক তাৰপিছত মানে ফ্ৰেমবিলাক মানে পুতি ল'লে আগত তাৰপিছত এতিয়া এইখিনিটো লগাব 6টা লগাব আৰু ইফালে বান্দৰী তো এইটো সূৰ্যা ঘৰ বিজুলী যোজনা নে কিবা এটা আছিলে দেখাইছোঁ আপোনালোকক মানে তাৰ পৰা আহিছে আপোনালোকে যদি লগাইতো ছাবচিডি পাব 1,30,800 টকা এইটো যোজনাটো PM সূৰ্যা ঘৰ মুফ্ত বিজুলী যোজনা আপোনালোকে ছাবচিডি পাব 1,30,800 টকা যদি লগায় এইটো নম্বৰত কণ্টেক্ট কৰিব আপোনালোকে যদি লাগে কাগজ যদি লাগে এইটো নম্বৰত কণ্টেক্ট কৰিলে পাই যাব তো ফাইনেলি গাইজ ওপৰত চলাৰ কিবা এইবিলাক লগোৱা হ'ল প্লেটবিলাক এতিয়া ভিতৰত যোনবিলাক আমাৰ কাৰেণ্টৰ ছাপ্লাই হ'ব আৰ্থিং এইবিলাক গোটেইখিনি ঠিক কৰি আছে এতিয়া মিস্ত্ৰীবিলাক ভিতৰত যিমান আৰ্থিং আছে গোটেইখিনি মানে ঠিক কৰি আছে ভিতৰত দেখাই আছোঁ আপোনালোকক তো গাইজ যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো দবাই দিব আৰু আপোনাৰ যদি চলাৰ লগাব খোজে সেইটো নম্বৰটোত যোনটো নম্বৰ আছে তাতে আপোনালোকে কণ্টেক্ট কৰক লগাই দিব ধুনীয়াকৈ আমাৰ লগাইছে বঢ়িয়া আৰু এতিয়া লাহে লাহে আপোনালোকৰ ৰিভিউটো দি থাকিম ধুনীয়াকৈ আপোনালোকে লগাই ল'ব পাৰে তো আজিৰ কাৰণে ভিডিঅ'টো শেষ তো যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো দবাই দিব আজিৰ কাৰণে বাই বাই